নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি কথা পাতিম সুখী মহিলাৰ 10টা লক্ষণৰ বিষয়ে। এগৰাকী মহিলাৰ কি কি লক্ষণ থাকিলে তেওঁ সুখী হয় আৰু ধনৱতী হয় তাৰ বিষয়ে আমি আলোচনা কৰিম। এইকেইটা লক্ষণৰ যদি আপুনিও অধিকাৰী তেনেহ'লে আপুনিও এগৰাকী সুখী মহিলা। সামুদ্ৰিক শাস্ত্ৰত ইয়াৰ বিতং বিশ্লেষণ পোৱা যায়। বন্ধু বান্ধৱীসকল, এগৰাকী মহিলাই এখন ঘৰৰ বাবে কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আপোনালোকক বিতংকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু মহিলাগৰাকীৰ ভাল গুণসমূহ আমি তেতিয়াই গম পাম যেতিয়া আমি মহিলাগৰাকীৰ এই লক্ষণসমূহ লক্ষ্য কৰিম। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাব আৰু শেষৰ লক্ষণটো সকলোতকৈ গুৰুত্বপূৰ্ণ, যিহেতু শেষৰটো ধন টকা পইচাৰ কিমান অধিকাৰী হ'ব পাৰিব মহিলাগৰাকী সেইটোকে কোৱা হৈছে। তেন্তে বলক বন্ধুসকল, কাৰণসমূহ বিশ্লেষণ কৰোঁ। ৰ'ব, আপুনি যদি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নম্বৰ 1, সদায় হাঁহি থকা। বন্ধু বান্ধৱীসকল, যিগৰাকী মহিলাৰ মুখত সদায় হাঁহি বিৰিঙি থাকে সামুদ্ৰিক শাস্ত্ৰত তেওঁ সুখী জীৱন অতিবাহিত কৰে বুলি কোৱা হৈছে। যিহেতু এখন ঘৰৰ মূল মহিলাগৰাকীক ঘৰখনৰ লক্ষ্মী হিচাপে ধৰা হয় আৰু মহিলাগৰাকীৰ মুখত যদি সদায় হাঁহি বিৰিঙি থাকে তেন্তে ঘৰখনৰ অন্যান্য সদস্যসকলৰ লগতে তেওঁৰ স্বামীও সন্তুষ্ট হয় আৰু তেতিয়া ঘৰখন সুখ শান্তিৰে উপচি পৰে আৰু ঘৰখনৰ দোপতদোপে উন্নতি হয়। নম্বৰ 2, চকু। বন্ধুসকল, সামুদ্ৰিক শাস্ত্ৰমতে যিগৰাকী মহিলাৰ চকু স্পষ্ট, দীঘল আৰু সাগৰ নীলাভ হয় তেনে মহিলাক শান্ত আৰু সুখী মহিলা হিচাপে ধৰা হয়। আপোনাৰ চকুজুৰি এনেকুৱাই নেকি? কমেণ্ট বক্সত নিশ্চয় জনাবচোন। নম্বৰ 3, ওঠ। বন্ধু বান্ধৱীসকল, যিসকল মহিলাৰ ওঠ গুটীয়া আৰু ৰঙা ফুলৰ দৰে হয় সামুদ্ৰিক শাস্ত্ৰমতে তেনে মহিলাক মিঠা স্বভাৱ আৰু সুখী মহিলা হিচাপে ধৰা হয়। নম্বৰ 4, কপাল। বন্ধু বান্ধৱীসকল, যিসকল মহিলাৰ কপাল বিস্তৃত আৰু উজ্জ্বল অৰ্থাৎ বহল আকৃতিৰ হয় তেনে মহিলাক সৌভাগ্যশালী আৰু সুখী মহিলা বুলি গণ্য কৰা হয়। নম্বৰ 5, চুলি। বন্ধু বান্ধৱীসকল, সুকোমল যেন লগা কিচকিচিয়া ক'লা আৰু দীঘল চুলি থকা মহিলাক সামুদ্ৰিক শাস্ত্ৰত সুখী মহিলা বুলি গণ্য কৰা হৈছে, কিয়নো দীঘল চুলিৰ মহিলাসকলক সাধাৰণতে লক্ষ্মী তিৰোতা বুলিও মনা হয়। নম্বৰ 6, ছাল। বন্ধু বান্ধৱীসকল, এইবাৰ আহোঁ ছালৰ কথালৈ। বন্ধু বান্ধৱীসকল, সামুদ্ৰিক শাস্ত্ৰত এগৰাকী মহিলাৰ গাৰ ছাল কেনেধৰণৰ হ'লে মহিলাগৰাকী সুখী বুলি কোৱা হয় তাৰ বিশ্লেষণ আছে। এতিয়া যদি মহিলাগৰাকীৰ ছাল উজ্জ্বল, অলপ হালধীয়া বৰণৰ হয় আৰু খুব মসৃণ হয় তেন্তে তেনে মহিলাক খুব সুখী মহিলা হিচাপে ধৰা হয়। নম্বৰ 7, কণ্ঠস্বৰ। এইটো এটা অতি গুৰুত্বপূৰ্ণ লক্ষণ। বন্ধু বান্ধৱীসকল, সামুদ্ৰিক শাস্ত্ৰত কোৱা হৈছে যে যিসকল মহিলাৰ কণ্ঠ কোমল আৰু মধুৰ তথা কথা কোৱাৰ সময়ত স্থিৰতা থাকে তেনে মহিলা সুখী হয়। সামুদ্ৰিক শাস্ত্ৰমতে মধুৰ কণ্ঠ থকা পৰিয়ালত সুখ শান্তি আৰু সমৃদ্ধিয়ে বিৰাজ কৰে। নম্বৰ 8, আঙুলি আৰু আঙুলিৰ পাক। যিসকল মহিলাৰ হাতৰ বা ভৰিৰ আঙুলি কোমল, দীঘল, প্ৰবালী হয় তথা নখ চকচকীয়া আৰু বগা হয় লগতে ভৰিত ৰঙচুৱা আভা থাকে তেনে মহিলা খুব সুখী হয়, লগতে ঘৰখনো সুখ শান্তিৰে উপচি পৰে। নম্বৰ 9, মানসিক প্ৰকৃতি। যিগৰাকী মহিলা খঙিয়াল নহয়, স্নেহময় অৰ্থাৎ মৰমীয়াল হয় আৰু সহানুভূতিশীল হয় সামুদ্ৰিক শাস্ত্ৰত তেনে মহিলাক সুখী মহিলা হিচাপে গণ্য কৰা হৈছে। নম্বৰ 10, নাভি গভীৰ। বন্ধু বান্ধৱীসকল, সামুদ্ৰিক শাস্ত্ৰত নাভি গভীৰ থকা মহিলাসকলক ধনৱতী বুলি গণ্য কৰা হৈছে। অৰ্থাৎ সহজ ভাষাত ক'বলৈ হ'লে যিসকল মহিলাৰ নাভি দ তথা গভীৰ হয় তেওঁলোক
ধনৰ ভঁৰাল হিচাপে গণ্য কৰা হৈছে। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।